নমস্কাৰ কণ অগণিহঁত মই তোমালোকৰ উৰ্মিলা বাইদেউ কৈ আছোঁ আৰু আজি আমি কি শিকিম জানানে আখৰ লিখাৰ প্ৰস্তুতি তোমালোকেনো এতিয়া কি আখৰ লিখিবা অ আ লিখিবা নে ক খ লিখিবা আৰু লিখিবা যদি কেনেকৈ লিখিবা হয়নে আমি প্ৰথমতে মুক্ত হাতৰ আখৰ লিখিব লাগে মুক্ত হাতৰ আখৰ মানেনো কি এখন বগা কাগজ লবা আৰু পেন্সিলেৰে যি মন যায় তাকে আঁকি থাকিবা হ'ব তোমালোকৰ পাঠ্যপুথি যিখন আছে আখৰ লিখাৰ প্ৰস্তুতি সেইখনৰ প্ৰথম পেজটোত কাৰ চিন বনোৱা আছে হয়নে এইবোৰৰ ওপৰেৰে আঁকিবলৈ চেষ্টা কৰা মই ধুনীয়াকৈ ইয়াতে দেখাই দিছোঁ এজনী মাইনাই চোৱা ধুনীয়াকৈ লিখি আছে ঠিক তেনেকৈ তোমালোকেও লিখিবা হ'ব আৰু অভিভাৱক সকললৈ মোৰ অনুৰোধ আপোনালোকে কোন ল'ৰা ছোৱালীৰ লিখনৰ ওপৰত আৰু পঠনৰ ওপৰত গুৰুত্ব দিয়ক স্কুলত যাব দিলে দায়িত্ব শেষ নহয় ঘৰৰ পৰিৱেশটো খুব দৰকাৰ হয় তো আপোনালোকে এই ভিডিঅ'ত দেখুৱাৰ দৰে ছাত্ৰ ছাত্ৰীক কৰিবলৈ দিয়ক আৰু গাইড কৰক লিখি থাকিব দিব আৰু লিখি থাকোঁতে সিহঁতে বাহানা কৰিব পাৰে বিভিন্ন ধৰণৰ অজুহাত দেখাব পাৰে যে নিলিখো কিন্তু আপোনালোকে কণ্টিনিউ লিখাই থাকিব তেতিয়া মানে সিহঁতৰ ধৈৰ্যটো বহিব আৰু লাহে লাহে লিখাৰ প্ৰতি ইণ্টাৰেষ্ট আহিব যিমান পাৰে ব্যস্ত কৰি ৰাখিব আৰু বিভিন্ন ধৰণৰ ভাল কথা কৈ থাকিব আৰু লিখাৰ প্ৰতি আপুনি আগ্ৰহটো জগাই থাকিব গাৰ্জেনে এই ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰে আৰু সৰুৰ পৰা যদি গাঁথনি ঠিক হয় তেনেহ'লে ডাঙৰ হৈ কোনো অসুবিধাই নহয় লিখাৰ পিছত যত্ন কৰিব এখন বেলেগকৈ উকা কাগজ দিব মানে বগা কাগজ তাত কিনো লিখিলে ইমান টাইম সাঁচত বহুৱাই সেইখিনি সাঁচ নোহোৱাকৈ এক্সট্ৰা এখন পেপাৰত লিখিব দিব ঠিক এনেকৈ ঠিক আছে তোৰ পৰ্যায়ত অ কেনেকৈ লিখে দেখাব প্ৰথমে এনেকৈ লিখিব তাৰপিছত আঁচডাল টানি লগাই দিব তাৰপিছত আ তাৰপিছত হৰ্ষই তাৰপিছত দীৰ্ঘই এইখিনি সিহঁতক প্ৰথমতে পঢ়িবলৈ ক'ব পঢ়িবলৈ শিকাব আৰু প্ৰাকৰ আৰু ওৱানৰ প্ৰথম শ্ৰেণী আৰু প্ৰাকৰ ছাত্ৰ ছাত্ৰীয়ে এইখিনি লিখিব পৰা হৈ যায় এইটো ৰি হয় সদায় পেন্সিলেৰে আৰু ৰবাৰটো লগত ৰাখিব প্ৰথমতে ধুনীয়াকৈ ক'ব শিকাব কোৱাৰ পিছত লিখিব অ আ হৰ্ষই দীৰ্ঘই হৰ্ষৌ দীৰ্ঘৌ ৰি এ ঐ উ ঔ চ' এইটো অফলা অ আ হৰ্ষই দীৰ্ঘই হৰ্ষৌ দীৰ্ঘৌ ৰি এ ঐ উ ঔ এইবাৰ ক ফলা ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ব ঝ নিয় মূৰ্ধন্যাত মূৰ্ধন্যাথ মূৰ্ধন্যাদ মূৰ্ধন্যাধ মূৰ্ধন্যান্ন
দন্ত ত দন্ত থ দন্ত ধ দন্ত ধ দন্ত ন প ফ ব ভ ম অন্তস্থ জ ৰ ল ৱ প তাৰ্লিবাস মূৰ্ধন্যাস দন্ত্যাস হ হিয় ডৰেৰ ধৰেৰ অন্তস্থয় হসন্ত অনুস্কাৰ বিসৰ্গটো মই আৰু ভাল কৰি লিখি দিছোঁ। তাৰপিছত চন্দ্ৰবিন্দু। অলপ মন কৰিব, দন্তীয় ত নকয় দন্ত ত কয় আৰু খন্ত ত নকয় হসন্ত কয়। এতিয়া এজনী কণমানিয়ে ৰঙৰ নামবোৰ পঢ়িব। গ্ৰীণ কালাৰ হয়, ঠিক আছে। তাৰপিছৰটো উঠোৱা। এইটো কি কালাৰ হয়? এইটো ৰেড নহয়। হয়, ৰেড কালাৰ, ঠিক আছে। তাৰপিছত এই দুটা বেলেগত ৰাখি দিয়া, তাৰপিছত য়েল্লো হালধীয়া ৰং হয়, ৰাখি দিয়া। তাৰপিছত অৰেঞ্জ কালাৰ উঠাইছা, চাও অৰেঞ্জ কালাৰটো চাও। এইটোতো অৰেঞ্জ কালাৰ নহয়, হয় নেকি? হয়। তাৰপিছত ব্লু কালাৰ, ভেৰি গুড। ব্লু মানে নীলা, এইটো আকাশী নীলা ৰং হয়। ঠিক আছে, ৰাখি দিয়া। তাৰপিছত আৰু এটা উঠাই দিয়া, ব্লেক কালাৰ মানে কলা ৰং, ৰাখি দিয়া। আৰু নেক্সটটো উঠোৱা। এইটো কি কালাৰ হয়? গ্ৰীণ কালাৰ হয়, সেউজীয়া ৰং। এটা ঘন সেউজীয়া আৰু এটা পাতলা সেউজীয়া। ব্লু, এইটো ব্লু, এইটো নেভি ব্লু। তাৰপিছত এইটো কি কালাৰ হয়? ব্ৰাউন বা মাটিয়া ৰং। তাৰপাছত এইটো কি কালাৰ হয়? এইটো তোমাৰ চাও কি কালাৰ হয়? এইটো ভায়লেট কালাৰ হয়। আৰু এইটো গোল্ডেন কালাৰ হয়। ভেৰি গুড, থেংক ইউ কৈ দিয়া। প্ৰতিটি কণমানিয়ে বাগিচাৰ একোটি ফুল, তই ফুলবোৰ ধুনীয়াকৈ ফুলিব লাগে আৰু বহুত কিতাপ পঢ়িব লাগে। ধন্যবাদ।